Hello everybody, welcome to this video. I am your friend Kalpajyoti Haloi. আৰু আজি আছো মই আছো এতিয়া বেলি ভিউ মানে ইয়াৰ পৰা সূৰ্য ধুনীয়াকৈ দেখা পায় নাই ঠাইখিনিৰ নাম বেলি ভিউ সৰুৰ পৰা শুনি আছোঁ আৰু ধুনীয়া ঠাইখিনি ঠাইখিনি বহুত ধুনীয়া ওচৰতে ব্ৰহ্মপুত্ৰ নদীটো আছে এট্ৰেক্টিভ প্লেচ আৰু তেনেকৈ কাষত মানুহৰ ঘনত্ব নাই মই আছো এতিয়া ৰাস্তাৰ ওপৰত আৰু এই তলৰ পালেও মানুহ আছে এয়া এইটো ৰাস্তা আছে এইফালে এইটো ৰাস্তা ইফালে মানুহ যাব পাৰি আৰু তলত আছে ভালেখিনি মানুহ এইফালে যায় কুৰুৱা এইটো দৰং ডিষ্ট্ৰিক্ট ইফালে নৰ্থ গুৱাহাটী আৰু ইফালে উমানন্দ আছে ইয়াত আহি ভিডিঅ' বনাই থকাৰ বা ইয়াত আহি মই এনেকৈ ভিডিঅ' কৰি থকাৰ কাৰণ এটাই মানুহৰ ডিপ্ৰেশ্যন ইমানে বাঢ়িছে লাইফত এনেকুৱা ঠাইৰ বহুত দৰকাৰ কিন্তু কি ক'ব মানুহৰ মানে ইমান উৎপাত বাঢ়িছে যে খালী ঠাই নোহোৱা হৈ গৈছে গুৱাহাটীত আৰু ঠাইখিনি চাওক চৰাই চিৰিকটিৰ মাত আজি মানুহ নাই বেছি কাৰণ এতিয়া গুৱাহাটীত বা গোটেই দেশতে লকডাউন বা কৰোনাৰ প্ৰব্লেম চলি আছে যাৰ বাবে মানুহ ঘৰৰ পৰা তেনেকৈ ওলোৱা নাই কিন্তু অইনকালে মানে বেলেগ দিনত আৰু ইয়াত মানুহ বহুত দেখা যায় আৰু স্পেচিয়েলি যেতিয়া মানে বন্ধ থাকে অকেশ্যন থাকে তেতিয়া মানুহ ইয়াত বহুত ভিৰ হোৱা দেখা যায় কেইদিনমান আগতে ইয়াত মানুহৰ ভিৰ বহুত আছিল প্ৰশাসনে অকণমান ষ্টেপ লৈ পেলাই মানে জেগাখিনি যাতে গেডাৰিং নহয় যেহেতু কৰোনাৰ কাৰণে ছ'চিয়েল ডিষ্টেঞ্চটো বহুত ইম্পৰ্টেণ্ট তাৰ বাবে মানে ইয়াত মানে তেনেকুৱাকৈ মানুহ হোৱা নাই নহ'লে ইয়াত মানুহ বহুত ভিৰ হয় চব খালী অনলি তথাপিও এনেকুৱা স্পেচিয়েল লোকেশ্যনত মানুহ আহে আৰু জেগাখিনি ভাল লাগে চাওক কিমান বিউটিফুল আৰু ভাল লাগে ঠাই এনেকুৱা ঠাইত আহি মানে মনত ডিপ্ৰেশ্যন থাকিলে অকণমান ফিলিং গুড আৰু ভাল লাগে সেইবাবে ময়ো আহিলোঁ আজি বহুদিন অহাও নাছিলোঁ কাৰণ কৰোনাৰ কাৰণে ঘৰৰ পৰা ওলাব পৰা নাই আজি অকলে আহি গ'লোঁ ফ্ৰেণ্ডছ নাই লগত তথাপিও I am enjoying my life. Piছত কিবা লিখা আছে আচ্ছা ফেক পিপল ওয়াইফছ আচ্ছা লাইজ লাভ লাইজ এনেও আজিকালি পৃথিৱীখন ফেকেই হৈ গৈছে প্ৰায় মানে মানুহ ছ'চিয়েল মিডিয়াতে আমি লগ পাওঁ ফিজিকেলি কেতিয়াও আমি টাচত নাথাকোঁ আৰু এনেকুৱাকৈ কিছুমান সৰু কথাত আমি ডিপ্ৰেশ্যনত সোমাই যাওঁ কিন্তু সেই আৰু মাজে সময়ে মানে এনেকুৱা ঠাইত আহি নিজকে অলপ ডিপ্ৰেশ্যনৰ পৰা সকাহ দিব জাষ্ট ট্ৰাই কৰিব লাগে ৰাতি ঠাইখিনি অন্ধকাৰৰ পৰা বচাই ৰাখিবৰ বাবে এইটো চাওক চ'লাৰ মেচিন আছে চ'লাৰ লগোৱা আছে আৰু এইটো এটা আছে এইফালে এটা আছে এনেকৈ মানে চ'লাৰ লাইট ফিটিং কৰা আছে ইয়াতে ঠাইখিনি পহৰাই ৰাখিব আৰু চাফ চিকুণ ঠাইখিনি খালি আমাৰ পাব্লিকে লেতেৰা নকৰিলে হ'ল
একচুৱেলি কথা এটা কি কোনো ঠাই বেয়া নহয় চব ঠাই ভাল কিন্তু আমাৰ পাব্লিকবিলাক হাৰামখোৰ আহি য'তে ত'তে যি টি খাব খাই অ'ত তিৰংগা অ'ত চিগাৰেটৰ পেকেট পেলাব অ'ত চিপছৰ পেকেট পেলাব পানী বটল এইটো দেখছি নহয় পানী বটল কি নমুনা কৰি থৈ দিছে সেই তেনেকুৱা ধৰণৰ আচ্ছা পানী বটল এনেকৈ থৈ এইটো টেলেণ্ট কি ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য তাৰে মাজত চাওকচোন চেখৰৰ পেকেট এই পিক তেনেকুৱা আৰু মানে এইবিলাকতো পাব্লিকেই কৰে আৰু পিছত পাব্লিকেই কয় চৰকাৰে চাফ চিকুণ নকৰে লেতেৰা পেতেৰা এইবিলাক চাওক কিমান ধুনীয়াকৈ ৰং চং কৰি থৈ দিয়ে ফুৰিব আহি পেলাই গু কৰি থৈ দিয়ে এই ঠাইখিনি অলপ VVIP ঠাই কাৰণ ওচৰতে ৰাজভৱন আছে এইফালেও কিবা কিবি অফিচিয়েল মানে আছে গভৰ্ণমেণ্ট অফিচ কিবা কিবি আছে সেইবাবে মানে এই ঠাইখিনিত মানে অকণমান ছিকিউৰিটি ৰিজনৰ কাৰণে গেডাৰিং হ'ব কমকৈ দিয়ে সেইবাবে আৰু আজি কেইদিনমানৰ পৰা মানে বেছি দিন হোৱা নাই কেইদিনমানৰ পৰা মানে ইয়াতে অলপ প্ৰশাসনে অলপ ষ্ট্ৰিক্ট একশ্যন লৈ আছে ইয়াতে মানে তেনেকৈ গেডাৰিং হ'ব নিদিয়ে আৰু তথাপিও আজি আৰু ছানডে বা অফ ডেট মানুহ হয় চাব পাৰে আজি নাই কোনোৱে নাই কিন্তু আৰু কৰোণাৰো প্ৰব্লেম চলি থকাৰ বাবে মানুহ মানে তেনেকৈ ঘৰৰ পৰা ওলোৱা নাই কিন্তু নহ'লে আনকালে মানে বেলেগ দিনত মানুহ হয় প্ৰায় বহুত মানুহ হয় ইয়াত এনিৱে ভিডিঅ'টো যদি চালা চাই কেনে পালা লাইক চাইক কৰিবা আৰু সেই আৰু অকণমান ফুৰিব ওলাই আহিলোঁ মাজে সময়ে দি থাকিম কিবা কিবি ভিডিঅ' কাৰণ মই ভিডিঅ' বনাই ভাল লাগে মানে ভিডিঅ' বনাই পেলাই ভাল লাগে কাৰণ ভিডিঅ'ত ঠাইখিনি কেপচাৰ হৈ যায় আৰু প্লাছ লাইভ মুভমেণ্ট এটা মানে মেমৰি হিচাপে থাকি যায় তো সেই মই ভিডিঅ' বনাই পেলাই ভাল লাগে সেইবাবে বনালোঁ আৰু যিহেতু অকলে আছোঁ তো আজিলৈ ইমানেই এইটো ভিডিঅ' বাই বাই টেক কেয়াৰ